ৰাতিপুৱাৰে পৰাই মালতীৰ লৰালৰি। মালতীৰ গিৰিয়েকো খুব ব্যস্ত আজি। মালিকৰ ল'ৰাটোৰ আজি জন্মদিন। বিয়াগুম অট্টালিকাটোত ৰাতিপুৱাৰে পৰা জন্মদিনৰ বেছ আয়োজনৰ সোৱাদোৱাত সিহঁতৰ একমাত্ৰ ছোৱালী ৰাণুমাক ঘৰত অকলেই এৰি থৈ আহিছে। ৰাণুমা বেছ মৰম লগাজনী হৈছে, কথাবোৰো বৰ মৰমীয়াল। বাপেক মাকে যেন তাইৰ সকলো সপোন পূৰ কৰিব। মালতীয়ে ৰান্ধনী আৰু মালতীৰ গিৰিয়েকে মালী হিচাপে এই চহৰৰ আভিজাত আৰু বেছ খ্যাতিসম্পন্ন চলিহা পৰিয়ালৰ ঘৰত কাম কৰা প্ৰায় 5 বছৰেই হ'ল। সিহঁতহালৰ বিয়াখনো তেওঁলোকেই পাতি দিছিল। আজি সেই চলিহা পৰিয়ালৰ একমাত্ৰ ল'ৰাৰ জন্মদিন। ৰাণুমাজনীও উধাৱত হৈ আছে। গধূলি জন্মদিনলৈ তাইকো লৈ যাব দেউতাকে। মাকে আজৰিয়ে পোৱা নাই। সেয়েহে দেউতাকে আহি ৰাণুমাক দুপৰীয়া মালিকৰ ঘৰৰে খোৱা অলপ দি থৈ গ'ল। ৰাণুমা পিছে কেৱল জন্মদিনলৈ যাব বুলিয়ে উলুং পাতলা হৈ থকা নাই। আজি যে তাইৰ মাক মালতীৰো জন্মদিন। এই কথা যে মাক বাপেকে পাহৰিয়ে গৈছে। মাক বাপেকৰ জহতেই ৰাণুমাই দেখি আহিছে আভিজাত্যৰ মাজৰ কিছু দৃশ্য। সেয়ে তাইও জ্ঞাত এতিয়া ছাৰপ্ৰাইজ বোলা শব্দটিক লৈ। আজি তাইও মাকক জন্মদিনৰ ছাৰপ্ৰাইজ দিব। ঘুণাক্ষৰেও একো উমান দিয়া নাই মাক বাপেকক। ওচৰৰে গেলামালৰ দোকানখনৰ পৰাই মাকক এটি কেক আনি ছাৰপ্ৰাইজ দিব হেনো। বাপেকে কৈ থৈ গ'ল আকৌ গধূলি আহি তাইক জন্মদিনৰ ঘৰলৈ লৈ যাব বুলি। এইবাৰ বিহুত মিছেছ চলিহাই বৰ ধুনীয়া গোলাপী ৰঙৰ চোলা এটা দিছিল ৰাণুমাক। সেইটোকে পিন্ধিবলৈ মাকেও ৰাতিপুৱা কামলৈ যাওঁতেই কৈ থৈ গৈছে। গোলাপী ৰংটো তাইৰ বৰ প্ৰিয়। বাপেক ওলাই যোৱাৰ পোন চাতেই তাইৰ মাটিৰ টেকেলিটো ভাঙিবলৈ ধৰিলে। খুচুৰা খুচুৰিকে টকা 120টাহে ওলাল। ৰাণুমাই দোকানলৈ বুলি লৰ মাৰিলে। চকুত তাইৰ অবিষাদ তিৰবিৰণি। দোকানলৈ গৈ তাই খুচুৰা পইচাকেইটাৰে এটা নিচেই সৰু বেকাৰী কেক আৰু 4টা বেলুনহে পালে। কেণ্ডেল কিনিবলৈ নোজুৰিলেই। হ'ব, তাই ভাবিলে ঘৰত মাকে পাকঘৰতে থোৱা আধা নোমোৱা কেণ্ডেল এটুকুৰা আছে, সেয়াই হৈ যাব। 8 বছৰীয়া ৰাণুমাৰ জ্ঞানে ভবা কথাই তাতকৈ বেছি যে একো ভাবিব নোৱাৰে। গধূলি হ'ল। মাক বাপেকে চাগে আহৰিয়ে পোৱা নাই। তাইক লৈ যোৱাৰ কথা আছিল, পিছে সময় প্ৰায় 9 বাজিল। হঠাৎ দুৱাৰত কোনোবাই টোকৰ মৰাত তাই লৰ মাৰি আহি দুৱাৰ খুলি দেখে যে বাপেকৰ লগৰ এজনহে থিয় ডঙা দি আছে। অবাল চন্দ মন পলকতে বেজাৰ হৈ পৰিল। বাপেকৰ লগৰজন প্ৰায়ে আহে পগলা পানী খাই। কিবা কিবি কথাত ধৰিলে উঠাৰ নামেই নলয়। আজি পিছে বাপেকেই লগৰজনক খবৰ দি পঠাইছিল তেওঁলোকৰ হেনো 11 মান বাজিব আৰু তাইক খং দুখ কৰি যেন মন মাৰি নাথাকে। তেওঁলোকে আহোঁতে জন্মদিনৰ খোৱাও লৈ আহিব। তাইৰ কোমলীয়া মন অবিহত হ'ল যদিও মাকক ছাৰপ্ৰাইজ দিয়াৰ উৎকণ্ঠাই তাইক সেই কথা পাহৰাই পেলালে। বাপেকৰ লগৰজনক ৰখীয়া হ'বলৈ কোৱাত সেইজনাও বহি থাকিল। নিশা 11:15 গৈছে। মালতী আৰু মালতীৰ গিৰিয়েক দৌৰা দৌৰিকে ঘৰৰ দুৱাৰত টোকৰ মাৰিলে। টোকৰত জোৰ পৰাই নাই। দুৱাৰ খোল খাই পৰিল। ঘৰৰ কোঠালিত আলস শূন্যতা। বাপেকে মোবাইলৰ সৰু টৰ্চটো জ্বলাই ৰাণুমাক চিঞৰিব ধৰিলে। মাক মালতীয়েও চিঞৰিলে কিবা এক অজান অভিশংকাত। হঠাৎ পাকঘৰৰ পৰা কেকনিৰ মাতে মালতী আৰু মালতীৰ গিৰিয়েকক ৰাণুমাৰ সম্ভেদ দিলে। এয়া কি হৈ গ'ল? হে ঈশ্বৰ, ৰাণুমাৰ গোলাপী চোলাই তাইৰ
শৰীৰক যে ঢাকি ৰাখিব পৰা নাই। টপক্লেশ শৰীৰ ৰাণুমাৰ কেকনিৰ সৈতে আঢ়ষ্ট কেক আৰু বেলুনে মজিয়াত নুমাই যোৱা কেণ্ডেলৰ সৈতে ফেৰ মেলি ৰাও জুৰিছে। বাপেকে পঠিওৱা সেই উৎকেন্দ্ৰিক পিশাচটোৱে একাকীন সময়ৰ দাও ললে। ৰাণুমাৰ বিক্ষিপ্ত শৰীৰে মালতীক অবিলম্বে জঠৰ কৰি পেলালে। নিতাল মৰা অতিচাৰ নিষ্প্ৰভ নিশাত ৰাণুমাৰ কেকনিৰ গান হৈ পৰিল মালতীৰ বাবে জন্মদিনৰ উপহাৰ। এক অনুভৱ।